আপোনাৰ হাতত পইচা নাই, আপোনাৰ ভাগ্য বেয়া, নে আপোনাৰ পৰিস্থিতি আপোনাক আগবাঢ়িবলৈ দিয়া নাই? যদি আপুনিও এই অজুহাতবোৰ দি নিজৰ সপোনবোৰক প্ৰতিদিনে ডিঙি টিপা মাৰি পেলাইছে, তেনেহ'লে ৰৈ যাওক। মাত্ৰ 1 মিনিটৰ বাবে নিজক সোধক, সঁচাকৈয়ে পৰিস্থিতি বেয়া নে আপোনাৰ সংগ্ৰামখন আধৰুৱা? আজি মই আপোনালোকক চিনাকি কৰাবলৈ ওলাইছোঁ অসমৰ এনেকুৱা এজন ল'ৰাৰ সৈতে, যাৰ ঘৰত দুবেলা দুমুঠি খাবলৈ পইচা নাছিল, যাৰ ভৰিৰ জোতাযোৰ ফাটি গৈছিল, কিন্তু যাৰ চকুত আছিল আকাশ চুব পৰা এটা সপোন। আৰু সেই সপোনে তেওঁক এজন সাধাৰণ গাঁৱৰ ল'ৰাৰ পৰা বিজ্ঞানী আৰু এগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী পুৰুষলৈ ৰূপান্তৰ কৰিলে। বন্ধুসকল, মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ডক্টৰ ৰুবুল মাউতদেৱৰ আটাইতকৈ জনপ্ৰিয় আৰু জীৱন সলনি কৰা কিতাপ মোৰো এটা সপোন আছে, এক বিতং আৰু আৱেগিক অডিঅ' বুক চামাৰি। মই আজি এই কিতাপখনৰ প্ৰতিটো পৃষ্ঠা আপোনাৰ হৃদয় চুই যোৱাকৈ বহলাই বুজাই ক'ম। যদি আপোনাৰ চকুতো কিবা সপোন আছে, তেন্তে এই অডিঅ'টো শেষলৈকে শুনক। মই কথা দিলোঁ, আপোনাৰ জীয়াই থকাৰ আৰু যুঁজাৰ হেঁপাহ 1000 গুণ বাঢ়ি যাব। এই কাহিনীটো কোনো কাল্পনিক চিনেমাৰ কাহিনী নহয়, ই তেজ মঙহৰ এজন অসমীয়া ডেকাৰ সঁচা জীৱনৰ সংগ্ৰাম। ডক্টৰ ৰুবুল মাউতৰ জন্ম হৈছিল অতি দুখীয়া পৰিয়াল এটাত। ল'ৰালি কালচোৱা আছিল অভাৱ আৰু অনাটনৰ এক কৰুণ গাথা। কিতাপখনত তেখেতে বৰ্ণনা কৰিছে কেনেকৈ স্কুললৈ যাওঁতে তেওঁৰ হাতত কিতাপ কিনিবলৈ পইচা নাছিল, ভাল কাপোৰ এযোৰ নাছিল। আনকি কেতিয়াবা এনেকুৱাও দিন গৈছিল য'ত ভোকাতুৰ পেটেৰে তেওঁ কিতাপৰ পাত মেলি ল'ব লগা হৈছিল। বেছিভাগ মানুহে এনেকুৱা পৰিস্থিতি হ'লে ভাগ্যক দুখ দিয়ে আৰু পঢ়া শুনা আধাতে এৰি দিয়ে। কিন্তু ৰুবুল মাউতদেৱৰ আটাইতকৈ ডাঙৰ সম্পত্তিটো কি আছিল জানেনে? তেওঁৰ কিতাপ পঢ়াৰ প্ৰতি থকা অদম্য হেঁপাহ আৰু চকুত থকা সেই সপোনটো। তেওঁ জানিছিল যে এই দৰিদ্ৰতাৰ অন্ধকাৰৰ পৰা যদি ওলাই আহিব লাগে, তেন্তে শিক্ষাৰ বাহিৰে আন কোনো ছুটিবাট বা শ্বৰ্টকাট নাই। কিতাপখনৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ শিকনিটো হৈছে সপোন দেখাৰ সাহস কৰা। লেখকে কৈছে যে আপোনাৰ জেপত পইচা থাকক বা নাথাকক, আপোনাৰ সপোন দেখাৰ ওপৰত কোনেও টেক্স বহুৱাব নোৱাৰে। কিন্তু সপোনটো কেৱল শুই শুই দেখা সপোন হ'ব নালাগিব। ই এনেকুৱা এটা সপোন হ'ব লাগিব যি আপোনাক শুবলৈ নিদিয়ে। ৰুবুল মাউতে যেতিয়া সপোন দেখিছিল যে তেওঁ উচ্চ শিক্ষা ল'ব, ডাঙৰ মানুহ হ'ব, তেতিয়া সমাজৰ বহু মানুহে তেওঁক হাঁহিছিল। কাৰণ দুখীয়া মানুহৰ ল'ৰাই ডাঙৰ সপোন দেখাটো সমাজে মানি ল'ব পৰা নাছিল। কিন্তু আনৰ কথাত কাণ দিয়া নাছিল তেখেতে। তেওঁ নিজৰ ওপৰত বিশ্বাস ৰাখিছিল। কিতাপখনৰ এই পইণ্টটোৱে আমাক শিকায় যে যেতিয়ালৈকে আপুনি নিজৰ ওপৰত বিশ্বাস নকৰে, গোটেই পৃথিৱীখনে আপোনাক বিশ্বাস কৰিলেও আপুনি হাৰি যাব। গতিকে প্ৰথমতে নিজৰ সপোনটোক বিশ্বাস কৰিবলৈ শিকক। জীৱনৰ যাত্ৰাপথত বাধা অহাটো নিশ্চিত। ৰুবুল মাউতদেৱৰ জীৱনলৈও বাধা পাহাৰৰ দৰে আহিছিল। কলেজীয়া শিক্ষা, তাৰ পিছত বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰতিটো খোজতে কেৱল পইচাৰ অভাৱ। কিন্তু তেখেতে এটা বহুত ধুনীয়া কথা কৈছে, বাধা আমাক ৰখাবলৈ নাহে, বাধা আহে আমাৰ ভিতৰৰ ইচ্ছা শক্তিখন কিমান শক্তিশালী তাক পৰীক্ষা কৰিবলৈহে। তেওঁ টিউচন কৰিলে, কষ্ট কৰিলে, আনকি যিবোৰ কাম কৰিবলৈ সাধাৰণতে মানুহে লাজ কৰে, সপোনৰ বাবে তেওঁ সেই সকলোবোৰ কৰিলে, কিয়নো তেওঁৰ লক্ষ্য আছিল স্থিৰ। এই অধ্যায়টোৰ পৰা আমি শিকিব পাৰোঁ যে যদি আপোনাৰ লক্ষ্য সঁচা হয়, তেন্তে উপায়ে আপোনা আপুনি ওলাই পৰিব। পৰিস্থিতিৰ আগত আঁঠু লোৱাটো কাপুৰুষৰ কাম। এজন প্ৰকৃত যোদ্ধাই সদায় পৰিস্থিতিক নিজৰ দাস কৰি লয়। পইণ্ট নম্বৰ 3, কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰ যাদু, দ্য মেজিক অফ হাৰ্ড ৱৰ্ক এণ্ড পেচেন্স। আজিকালিৰ প্ৰজন্মক সকলো বস্তু খুব খৰকটীয়াকৈ লাগে, ইনষ্টেণ্ট ছাকচেছ বা ৰাতিটোৰ ভিতৰতে সফলতা। কিন্তু ডক্টৰ ৰুবুল মাউতে আমাক দেখুৱাইছে যে প্ৰকৃত সফলতাৰ কোনো শ্বৰ্টকাট নাই। ইয়াৰ বাবে লাগিব বছৰ বছৰ ধৰি কৰা কঠোৰ পৰিশ্ৰম আৰু সীমাহীন ধৈৰ্য। তেওঁ যেতিয়া গৱেষণা বা ৰিচাৰ্চৰ কামত নামি পৰিছিল, তেতিয়া সফলতা সহজে অহা নাছিল।
বহুবাৰ বিফল হৈছিল, হ'বলগীয়া হৈছিল। পৰীক্ষাবোৰ ব্যৰ্থও হৈছিল। কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ প্ৰতিটো বিফলতাৰ পৰা শিকিলে আৰু আকৌ নতুন উদ্যমেৰে কামত নামি পৰিল। এই কিতাপখনে আমাক সোঁৱৰাই দিয়ে যে ধৈৰ্য হৈছে তিতা, কিন্তু ইয়াৰ ফল সদায় বহুত মিঠা। যদি আপুনি আজি কষ্ট কৰিবলৈ সাজু আছে, তেন্তে কালিয়েই আপোনাৰ বাবে এক সোণালী পুৱা কঢ়িয়াই আনিব। 4 নম্বৰ পইণ্টটো, সফলতাৰ শিখৰত আৰু শিপাক পাহৰি নোযোৱা। হিউমিলিটি আফটাৰ ছাকচেছ। আৰু অৱশেষত সেই দিনটো আহিল যেতিয়া সকলো বাধাক নেওচি ডক্টৰ ৰুবুল মাউত ডক্টৰেট ডিগ্ৰীধাৰী এজন সফল বিজ্ঞানী হৈ পৰিল। যিজন ল'ৰাক এসময়ত সমাজে অৱহেলা কৰিছিল, তেওঁ আজিকালি হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিল। কিন্তু কিতাপখনৰ আটাইতকৈ ধুনীয়া দিশটো কি জানেনে? সফলতাৰ ইমান ওপৰলৈ যোৱাৰ পিছতো তেখেতে নিজৰ অতীতক পাহৰি যোৱা নাই। তেওঁ আজিও নিজৰ সেই ভঙা পৰ্যায়ঘৰখনক সন্মান কৰিছে, মনত ৰাখি থৈছে আৰু নিজৰ শিপাক সন্মান কৰিছে। এজন ডাঙৰ মানুহ হোৱাতকৈ এজন ভাল মানুহ আৰু নম্ৰ মানুহ হোৱাটো যে কিমান প্ৰয়োজনীয়, কিতাপখনৰ শেষৰ অধ্যায়কেইটাত লেখকে অতি আৱেগিকভাৱে বুজাই দিছে। এয়া কেৱল এখন কিতাপ নহয়, এয়া হৈছে এটা জীৱন্ত আদৰ্শ। বন্ধুসকল, ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে কিতাপখনৰ এই চুটি সাৰাংশই আমাক এইটোৱেই প্ৰমাণ কৰি দেখুৱালে যে পৃথিৱীত একোৱেই অসম্ভৱ নহয়। যদি আপোনাৰ তেজত কেইটোপালমান সঁচা সপোনৰ ৰং আছে, তেন্তে আপুনিও নিজৰ ভাগ্য নিজে লিখিব পাৰিব। আজিৰ পৰা অজুহাত দিয়া বন্ধ কৰক আৰু নিজৰ সপোনৰ বাবে জঁপিয়াই পৰক। আপোনালোকৰ মাজৰ কাৰ কাৰ চকুত কি কি সপোন আছে তলত কমেণ্ট কৰি মোক নিশ্চয় জনাব।